Hello friends, মই Narattam. আপোনালোকে চাই আছে আছামিজ পুলিচ লাইভ ইউটিউব চেনেল। তো আজি আমি আহিছোঁ মানা জবলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। তো এতিয়া মই আছোঁ ৰামধেনু ধাবাৰ ওচৰত আৰু মই অলপমান 2 কিলোমিটাৰমান খোজ কাঢ়িম শহীদবিদিলৈ। আমাৰ শহীদবিদিত বাছ আছে আৰু তাতে উঠিব লাগিব। তো ইয়াৰ পৰা ষ্টাৰ্ট হোৱা কথা আছিল 6টা বজাত। আমি ইয়াত গৈ যাম 6টাত ইয়াত ৰেডি, কিন্তু এতিয়ালৈকে বাছ আহি পোৱা নাই। তো ফাইনেলি 2 ঘণ্টা ৰখাৰ পিছতহে আমাৰ বাছ আহি পালে আৰু এতিয়াহে আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ব। আমি এতিয়া আহি পাইছোঁ মানা আৰু মোৰ এই আগত আছে মানা নদী, এইফালে চাওঁ। তো এতিয়া মই আছোঁ এইখন নাৱত আৰু এইখন চাওঁ। আজি মোৰ লগত আহিছে বন্দীপ, বন্দীপ তালুকদাৰ। তো এতিয়া আমি কৰিম জীপ চাফাৰী আৰু ৰেডি হৈছে সকলে। এয়া মাধুৰ্য আৰু মাধৱ, বন্দীপ, তো এতিয়া আমি আছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰু আপোনালোকে অলপ আগতে গড় দেখা পালে। তো আৰু প্ৰথমতে আমি ময়ূৰ দেখা পাইছিলোঁ। তো আৰু আমাৰ ড্ৰাইভাৰ ভাইয়াই কি দেখুৱায়, তো ভিডিঅ'টো চাই থাকিব মুঠতে। তো আমি প্ৰায় 1 ঘণ্টামান ঘূৰি জংঘলৰ মাজেদি মাত্ৰ 2টা গড় দেখা পালোঁ আৰু এতিয়া আমি প্ৰায় ভূটান বৰ্ডাৰ আহি পাইছোঁ আৰু এতিয়ালৈকে বাঘ দেখা পোৱা নাই। তো চাওঁ কি হয় আৰু কিমান দূৰ দেখা পাওঁ নে নাপাওঁ। তো এতিয়া আমি আহি পাইছোঁ মথনগুৰি আৰু ইয়াত ইমান ধুনীয়া পৰিৱেশ, ইমান প্ৰাকৃতিক সৌন্দৰ্য, বহুত ধুনীয়া। আৰু মোৰ ইয়াৰ পিছফালে আছে ভূটান বৰ্ডাৰ। ইয়াৰ পৰা ভূটান আৰু আমাৰ এইফালে ইণ্ডিয়া। তো এইখিনি বৰ্ডাৰ হয়, মথনগুৰি নে মথনগুৰি। আৰু ওপৰত ইয়াত ধুনীয়া ঘৰ আছে, তাত যাম এতিয়া। এতিয়া আমি আছোঁ এটা বহুত ধুনীয়া ঘৰত আৰু এইটো চাওক মোৰ। তো কেতিয়াবা যদি আহে মানাহ ৰাষ্ট্ৰীয় উদ্যানত, তো ইয়াতে আহিব। এইটো কি এইটো হৈছে মথনগুৰি। ইয়াতে এইটো বহুত ধুনীয়া ঘৰ আছে। ইয়াতে আপুনি চাহ লৈ আহিব, কিন্তু চাহ আৰু বিস্কুট লৈ আহিব। ইয়াতে বহি চাহ বিস্কুট খাব আৰু সেইপিনে ধুনীয়া প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব। আৰু এতিয়া আপোনালোকে দেখা পাইছে এইটো কেপ লেংগুৰ আৰু আমি উভতি অহাৰ সময়ত বহু কেইটা জীৱ জন্তু দেখা পাইছো। তাৰে মাজত কেপ লেংগুৰ, হৰিণা, হাতী আৰু বনৰীয়া চৰাই আৰু হাতীৰ খেদাও খাইছিলো অলপমান।
আজিৰ ভিডিঅ'ত বহুত কিবা কিবি এডভেঞ্চাৰ হৈ গ'ল তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আজিলে বাই থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই